হেল্ল' এভৰিৱান, আজি আমাক অলপ এনেকৈ উঠাই বহুৱাই দিছোঁ আৰু মানে বহুৱালেও এনেকৈ ধৰি থাকিব লাগে, ছাপৰ্ট এটা দি থাকিব লাগে। কঁকালৰ জোৰটো এতিয়াও অহা নাই, সেইটো কাৰণে মই এনেদৰে বহি ধৰি আছোঁ আৰু এনেকৈ বহুৱালে মই পিঠিখনো মালিচ কৰি দি থাকোঁ। এতিয়া অৱশ্যে মই এখন হাতেদি পৰা নাই কাৰণে মই দিয়া নাই। ভিডিঅ' কৰি দেখুৱাবলৈ মোৰ ওচৰত বহুতখিনি কথা কাম থাকে, কিন্তু এখন হাতেদি অসুবিধা হয় কাৰণে কৰিব পৰা নাযায়। তথাপি মোৰ ফালৰ পৰা যিমানখিনি পাৰিছোঁ মই চেষ্টা কৰি আছোঁ ধৰি ৰাখিবৰ কাৰণে। এইখিনিতে আমাৰ দুয়োগৰাকীৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ ইয়াৰ আগৰটো ভিডিঅ'ত আপোনালোকে আমাক দুয়োগৰাকীকে বহুত মৰম আৰু সঁহাৰি জনাইছে, তাৰ বাবে। আৰু আগলৈকো এনেদৰে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দি যাব বুলি আশা ৰাখিছোঁ। এইকেইটা দিনত মায়ে কথা কেইটামান ক'বলৈ পৰা হৈছেগৈ। মোৰ ওচৰত বহি থাকিলে বহুত কথা পাতে আৰু কিছুমান কথা মই অৱশ্যে এতিয়াও বুজি পোৱা নাইকি, তথাপিও এতিয়া যিকেইটা কথা পাতিছে সেয়া মোৰ বাবে বহুত। আৰু গাঁঠি দিম, কি গাঁঠি দিম? আছোৱে দেখোন মই ওচৰতে। কোন? আহিব লাগে আৰু অকণ আহি কি কৰিম? কি কৈছা? ধৰিয়ে আছোঁ দেখোন। উঠা বাবা, উঠা। আকৌ উঠিব লাগে। উঠা। গাটো কেলে গৰম ইমান? উঠা। তেও উঠিলা। কি কাপোৰ? কাপোৰ ধোৱা নাহিলে দেখোন। কাপোৰ ধোৱা নাই? কাৰ কাপোৰ? কালি সেয়া কৃষ্ণ সেইটোকে নপালে। কৃষ্ণ বেয়া হ'ল মানুহজনী কিবা আৰু তাইও কিবা হয় নেকি? কি হ'ল? তাইও ধুব লাগে, হেৰি কৰিব লাগে, নাই চব লৈ গৈছোগৈ লোকৰ হেৰিটো জামিছোগৈ। জামুগুৰি সেই বুঢ়া কেইটাও বুঢ়া। জামুগুৰি বুঢ়া কেইটা বুঢ়া। বেয়াটো ইমান একেবাৰে ডাঙৰ হ'ল। বল মই এটা ফুলোঁ লোকৰ ঘৰত থ'লে।